আজি আমি কলেজৰ প্ৰজেক্টৰ বস্তু কিনিব আহি অৱস্থা বেয়া হ'ল নেকি ৰেইছ আৰু আমি আৰু কিয় ফাৰ্মাচী আহিব লগা হ'ল আমি আহিছিলো লাখ টকীয়া কিন্তু আমাৰ হাতত কাৰো হাতত লাখ টকীয়া নাই লাখ টকা আছে নেকি নমস্কাৰ ৰেইছ আজি আমি কলেজৰ পৰা প্ৰজেক্টৰ বস্তু কিনিব গৈ আছো ৰূপক মানে আমাক কলেজত মেমে প্ৰজেক্ট বনাব দিছে আৰু এইপিনে মই লগৰজনৰ বাইকত বহি লাখ টকীয়া লৈ গৈ আছো মানে প্ৰজেক্টৰ বস্তু কিনিবৰ কাৰণে আৰু গুৱাহাটীৰ যান জঁটৰৰ সমস্যা ভাঙি ভাঙি মানে বহুতে বেছি জামত পৰিছিলোঁ আৰু এইপিনে ৰাওনা হ'লোঁ লাখ টকীয়া লৈ বুলি পিছে আমি অকলে অহা নাই ৰ'বক আমাৰ লগতে আহিছে এইপিনে কৃতি কমল আৰু লগতে ছোৱালী এজনী মানে আমাৰে বান্ধৱী আৰু এইজনী হ'ল তৃষা তাইও মানে আমাৰ ইলেক্ট্ৰিচিয়ানৰ ষ্টুডেণ্ট আৰু আমি যিহেতু ইলেক্ট্ৰিচিয়ান ষ্টুডেণ্ট এইফালে আমি ইলেক্ট্ৰিকেল বস্তু কিছুমান লৈ ল'লোঁ মটৰ বেটাৰী আমাৰ মানে লাখ টকীয়া লৈ আহোঁতে 100 টকা তেলৰ খৰচ হ'ল আৰু শেষত আহিলোঁ আমি ফাৰ্মাচীত কিবা এটা বস্তু ল'ব পিছে ফাৰ্মাচীত বস্তুটো নাপালোঁ বাৰু প্ৰজেক্টৰে বস্তু আৰু এইপিনে কাৰ্টুনো ল'লোঁ এইফালে তাৰো ল'লোঁ আজি অৱস্থা